তাতেই আছো মানে মোৰ ভিন্দ হয় যোনে মানে ডাবিং মানে কিবা কিবি আৰু ৰেকৰ্ডিং মানে চব কৰিছিলে। ভিন্দ নমস্কাৰ। নমস্কাৰ। নৰ্থ ইষ্ট এক্সপ্ৰেছলৈ আপোনাক স্বাগতম জনালো। মানে মই গান গামেই আৰু মই আজি নেওঁৱে আৰু হে নমস্কাৰ বন্ধুসকল, কি খবৰ? আকৌ এটি নতুন ভিডিঅ'লৈ মই নৰ্থ ইষ্ট এক্সপ্ৰেছৰ পৰা পৰমানন্দ বৰা আপোনালোকৰ মাজলৈ আকৌ আহিলোঁ। আজি মানে যিটো ভিডিঅ' হ'বলৈ গৈ আছে আপোনাৰ আৰু ভিন্দুহঁতৰ ষ্টুডিঅ' এটা আছে, গানৰ ষ্টুডিঅ'। মানে বা ভিন্দুটো বা এজনী ছিংগাৰেও হয়, মই ছিংগাৰ নহয় বাৰু, কিন্তু বহুত দিনৰ পৰা আহিম বুলি ভাবি আহিব পৰা নাছিলোঁ। আজি আহিম BEEZE ষ্টুডিঅ', মানে যোৰহাটৰ ভাল এটা নাম থকা BEEZE ষ্টুডিঅ'। ধনজিত আছিলে এই ভাদ মাছে পাহৰিলোঁ, মানে মিলিয়ন ভিউজ আছে ইয়াতে বনাই, সেই গানটো ইয়াতে বনাই গৈছিলে। নানা ধৰণৰ কিমান কি গান বনাই মিলিয়ন ভিউজ আছে এই বিন্দু ষ্টুডিঅ'ত বনোৱা গান। মই ক'ব নোৱাৰোঁ, কিন্তু পাৰিলে ডিছক্ৰিপশ্যনত লিংকটো দি দিম মই গানকেইটা চাই আৰু এতিয়া গান বনামগৈ। আমাৰ এইজনো আছে ছাৰ, একদম পূৰা মোবাইলতে ব্যস্ত বনাই আছোঁ। চাই থাকক আগলৈ, দেৰি নকওঁ বলক ষ্টুডিঅ'টো চাবলৈ। মই কাতি বিহুৰ দিনাখন যে লগাইছিলোঁ ষ্টেটাছটো শৰতৰ সন্ধিয়া, সেইগৰাকী হ'ল মোৰ বাইদেউ, মানে মোৰ মামা ছোৱালী। আৰু মই মানে আজি আহিলোঁ যোৰহাট, আহি পিনানি আৰু বা ঘৰত বহি আছোঁ এতিয়া। আপোনালোকে চাই থাকক আগলৈ, দেৰি নকওঁ বলক ষ্টুডিঅ'টোত গানটো গাবলৈ। মানে বন্ধুসকল আহি আছোঁ এতিয়া ভিন্দু ষ্টুডিঅ'লৈ, চাই থাকক কি হ'ব। মানে ষ্টুডিঅ'ত সোমাম আৰু এতিয়া এই ভিন্দু সোমাই গৈছে। সেইফালে ফাইনেলি আহি পাই গ'লোহি আমাৰ ভিন্দু ষ্টুডিঅ'। সেই বন্ধুসকল নমস্কাৰ। আজি মানে আছোঁ যে মই কৈছিলোঁ যে ভণ্টিত আছে গাইছিলে ভাদ মাছে গানটো, আজি মই তাতেই আছোঁ। মানে মোৰ ভিন্দ হয় যোনে মানে ডাবিং মানে কিবা কিবি আৰু ৰেকৰ্ডিং মানে চব কৰিছিলে। ভিন্দ নমস্কাৰ। নমস্কাৰ। নৰ্থ ইষ্ট এক্সপ্ৰেছলৈ আপোনাক স্বাগতম জনালোঁ। আজি আহিলোঁ আপোনাৰ ষ্টুডিঅ'ত। লাগিলে কথা পাতিলোঁ, বহুত কথা পাতিলোঁ, আৰু কেতিয়াবোৰ ভিডিঅ'টো উঠাব নোৱাৰোঁ যিহেতু, সেইটো কাৰণে যিমান পাৰিলোঁ উঠালোঁ আৰু দেখুৱালোঁ। খুব ভালকৈ কৰিছে কামবিলাক, আৰু নৰ্থ ইষ্ট এক্সপ্ৰেছ সকলোৱে ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে ভিডিঅ'বিলাক পায় আৰু কিছুমান জানিবলগীয়া নলেজ ইয়াত আহিব, যিখিনি তেওঁ অলৰেডি দেখুৱাইছে, আৰু বেলেগ ভিডিঅ'টো পাব। গতিকে ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰি দিব চেনেলটো। ঠিক আছে, ধন্যবাদ ভিন্দু। আজিলে বাই বাই, আকৌ আহিম বেলেগ এদিন। ঠিক আছে। তোকে শুন পাবলে মৰমি সদায় চোন আহো মই, তোৰে হৈ কাৰণে মৰমি কবলৈ চোন খোজো মই, তোকে নৈ ভালে পাং বুলি। নমস্কাৰ বন্ধুসকল, মই পৰমানন্দ বৰা নৰ্থ ইষ্ট এক্সপ্ৰেছৰ পৰা আজি পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি কথা পাতিম আমি বগা চন্দনৰ ওপৰত। আৰু বগা চন্দন ৰোপণ কৰিবলৈ মই আগৰ ভিডিঅ'ত কৈছিলোঁ যে মাটি বাৰী ইমান নাই মোৰ, এই মাটি এবিঘা নহয়, একঠা কম ল'লোহি আহি চাওদাং পথাৰত, মোৰ চচুবাৰী চাওদাং পথাৰতে। তেনেদৰে আজি পুলি ৰোপণ কৰিবলৈ আমি আগবাঢ়িছোঁ। মাটিডোখৰ প্লেন কৰিলোঁ, অলপ বনালোঁ। এতিয়া আজি গাঁত খনাই থকা হৈছে, প্লাছ গাঁতত সাৰো দি থকা হৈছে। এনেকৈ পুলি লৈ আছোঁ আৰু ৰুবলৈহে আগবাঢ়িছোঁ, বেছি দেৰি নাই। আমাৰ তেনেকৈ গাঁত খানি আছে, মাখন্দা আছে আমাৰ। এই মাখন্দা কিবা এটা কৈ দিয়া, ৰুবলৈ আহিলে গাঁত খান্দি আছোঁ আৰু মাটিডোখৰ বৰ ধুনীয়া পাইছোঁ। মাটিডোখৰ বেয়া জেগাত ল'লোঁ নি? মাটিডোখৰ বৰ ধুনীয়া জেগা দেই, প্লেচটো বৰ ধুনীয়া। এতিয়া গাঁত খান্দি আছোঁ আৰু ৰুম আৰু ইয়াত পিছলে আছে হেমন্ত দা আছে, আমাৰ বিপুলিকাই আছে। মাটিডোখৰ এনেই পেলাই নথওঁ বুলি মানে মই বাম খেতি কৰা প্লেনত লৈছিলোঁ একচুৱেলি।